বন্ধুসকল কালি আমি এইটো বাৰীত আছিলোঁ, ৰবৰ বাগানটো যে দেখি পাইছে তাতে আছিলোঁ। তো কালি গা ধুব পৰা নাই গাইছ, গা ধুবলৈ সুবিধা পোৱা নাই, সেইটো কাৰণে গা ধোৱা নাই। আজিও ওৰাং ফালে গৈ পেলাই গা পা ধুই ল'ম আৰু আজি ভিডিঅ'টো কণ্টিনিউ কৰিব বুলি আশা কৰিলোঁ আজি, কাৰণ গোটেইখিনি জেগা ভাল ধুনীয়াকৈ দেখাই লৈ যাম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো এণ্টলৈকে। তো গাইছ আমি ঢেকীয়াজুলিৰ পৰা আহি পেলাই এই ওৰাং নাপাওঁতে এটা হোটেলত আমি ব্ৰেকফাষ্টটো কৰি লৈছিলোঁ। তো ব্ৰেকফাষ্টটো কৰোঁতে মানে বৰষুণ যেতিয়া কমিলে তেতিয়া আকৌ গৈ আছোঁ। আজি মানে যিমান দূৰ যাব পাৰোঁ যিহেতু ওৰাং পালোঁ আৰু বেছি দূৰ নাই খাৰুপেটীয়ালৈ। কালি চাগে গৈ পাই যাম মালিক ঘৰত। চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া ওৰাং পালোঁ, বৰ্তমান ওৰাঙত আছোঁ। গাইছ ওৰাং টাউন হয়, ওৰাং টাউন। তো গাইছ গোটেইকেইটা নদীত চাই পানী নাই, কিন্তু এইটো নদীত চাইছোঁ ইমান স্পীড পানী আৰু পানীটো বাঢ়িছে মানে চাওক। বানপানীৰ দৰে বাপৰে বহুত স্পীডত গৈছে মানে পানীটো, একদম স্পীড। বানপানী হ'বই নেকি গাইছ, নেকি বৰষুণ দিয়াৰ বাবে ইমান স্পীডত গৈছে নাজানো। আৰু পানীৰ কালাৰটো চাওক কিমান কোলাই লেতেৰা লেতেৰা একদম। বানপানীৰ ছিজনটো আহিয়ে আছে, বানপানীটো হ'বই বাৰু। ইয়াত কাৰোবাৰ এটা হাতী বান্ধিছিলে গাইছ চাওক। তো গাইছ এতিয়া আৰু এটা ব্ৰিজ পালোঁ আহি, এইটো ব্ৰিজটো ডাঙৰ আছে অলপ। তো এইটো ব্ৰিজত চাওক, এইটোত ইমান ব্ৰিজৰ তলেদি নদীটোত পানী নাই বেছি। তো এই আগত যোনটো নদীটো পাই আহিছোঁ ব্ৰিজটোৰ তলেদি ইমান স্পীডত পানী গৈ আছে, বাপৰে বাপ। আৰু চাওক এইটো নদীত একদম পানী চানী একোৱেই নাই, একদম শুকান ডাঙা হৈ আছে। আৰু চাওক গাইছ মই অকলে গাড়ী চাড়ী ইমান উঠা নাই, অকলে গৈ আছোঁ। কিমান বিন্দাছ ধুনীয়া বতাহ মাৰি আছে, বতৰটো আজি ঠাণ্ডাই বাৰু। অলপ ৰ'দ উঠিছিলে আকৌ এতিয়া বতৰটো ঠাণ্ডা বতৰ গৈ থাকোঁ, অলপ ভালো লাগিছে। ঠাণ্ডা গৈ পেলাই অলপ ৰেষ্ট কৰিম। চাই থাকক ভিডিঅ'টো এণ্টলৈকে। জেচিবিয়ে মানে ডাম্পাৰক বালি লুট কৰি দিছে মানে, এইটো চাওক দূৰত আছে অলপ। সেইটো নদীৰ মাজত মানে বালি লুট হৈ আছে, জেচিবি দি বালি লুট কৰি দি আছে গাড়ীটো। আৰু ব্ৰিজটো মানে সেইটো আছিলে আগৰ ব্ৰিজটো, পুৰণা ব্ৰিজ, আৰু এইটো হৈছে নতুনটো। তো এতিয়া নতুনটো এইটো ছিজনত মই যাওঁতে মানে দুইটা নতুন ব্ৰিজেদি গৈছোঁ। সেইটো এটা পুৰণা ব্ৰিজ, এইটো নতুনটো। আৰু ইয়াতো পানী নাই বুলি নহয়, ইয়াতো পানী মানে আছে, অলপ অলপ বাঢ়ি আছে, স্পীডতে গৈ আছে পানীবোৰ চাওক। বানপানী চাগে হ'ব, সেইটো কাৰণে ইমান স্পীডত পানীবোৰ আহি আছে। আৰু এইটো ছাইডতো বালিও লুট হৈ আছে ডাম্পাৰত, চাব পাৰিছে। সেইটো পুৰণা ব্ৰিজটো, এইটো নতুন ব্ৰিজটো। তো গাইছ যিমানে দিন নহওক, কিন্তু ব্ৰহ্মপুত্ৰ কলীয়া ভোমোৰা ব্ৰিজটো পাৰ হওঁতে যিমানখিনি ভাল লাগে, যিমানখিনি মানে ফিলিংছ আহে, সেইটো ফিলিংছ মানে চাওক ইয়াৰ পৰা দেখা গৈ আছে। কিন্তু ব্ৰহ্মপুত্ৰৰ নিচিনা মনত পৰি গ'ল মানে মোৰ এই নদীটোৰ কথা। এইটো অলপ ডাঙৰে আছে, কিন্তু কলীয়া ভোমোৰা ব্ৰিজটো ক'ব গ'লে অসমত এইটো ভাৰতৰো টপ লিষ্টত গুচি যায় নামটো। কলীয়া ভোমোৰা ব্ৰিজ, বগীবিল, এইবিলাক ভাৰতৰ টপ লিষ্টতো গুচি যায় নাম। এইটো এটা টিউবৱেল চাওক কেনেকুৱা ধৰণৰ, মই ফাৰ্ষ্টবাৰ চাই আছে এনেকুৱা টিউবৱেল। নালটো আছে কাঠৰ আৰু কলটো আছে পাইপৰ, প্লাষ্টিক পাইপ। আপোনালোকে যদি কোনোবা আগতে চাইছে তেনেহ'লে কমেণ্ট কৰি জনাওকচোন। আকৌ বোলে ৰ'দ। তো গাইছ আমি ৰৌতাৰ ফালে সোমাই এতিয়া গৈ আছোঁ খাৰুপেটীয়া। আৰু খাৰুপেটীয়া ফালে চাওক গোটেই মাকৈ খেতি। এইটো খাৰুপেটীয়া পোৱা নাই বাৰু, খাৰুপেটীয়া আৰু দূৰত আছে, আৰু এদিন লাগিব আমাৰ। তো এইবিলাক চব চাই আছে, চব মাকৈৰ খেতি হয়। চব ধুনীয়াকৈ পপকৰ্ণ যে বনায়, পপকৰ্ণ, এই পপকৰ্ণৰ খেতি। এইফালৰ পৰাই আমাৰ সেইফালে যায়। আমাৰ সেইফালেতো এনেকুৱা খেতি ইমান নকৰে, কৰিলেও অলপ অলপ কৰে মানুহে খাবৰ কাৰণে। এনেকুৱা কিন্তু বিঘা নলগায় মানে।
আৰু এইফালে চাওক সেইটো আছে মৰাপাট, এইটো আছে লেচৰা খেতি, এইফালে মৰাপাট, সেই তাতো আকৌ মাকৈ খেতি, চব এইফালে খেতিয়ে খেতি আছে গাইছ। তো আমাৰ এইফালে মাকৈ খেতি এবাৰ লগাইছিলে আমাৰ ঘৰতে, এতিয়া ইমান ডাঙৰ ঠাই ল'ব নাছিলে, অলপ লগাইছিলে, আমি খায়ে আদায় কৰিছোঁ, গৰুৱে খাই দিছে, আমি খাই দিছোঁ। তো গাইছ আমাৰ হাতী বান্ধি দিলোঁ অলৰেডি, এইটো দৰং ডিষ্ট্ৰিক্ট, দৰং ডিষ্ট্ৰিক্ট অলৰেডি আহি পালোঁ, জাষ্ট এণ্ট্ৰি কৰিলোঁ দৰং ডিষ্ট্ৰিক্ট। এতিয়া দৰং ডিষ্ট্ৰিক্টত আমাৰ হাতী আছে, এইটো ওদালগুৰি থানা হয় আৰু পুলিচ আউটপোষ্ট। তো এইটো ঘৰত থাকিম আমি, ইয়াত কলচল আছে, ইয়াত আমি গা পা ধুম আৰু হাতী বান্ধি দিলোঁ গাইছ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে গাইছ কমেণ্ট কৰি ক'ব, যদি ভাল পাইছে লাইক কৰিব আৰু ভাল নাপালে ডিছলাইক মাৰিব, আৰু চেনেলটোত প্ৰথমতে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব, এনেকুৱা হাতীৰ জাৰ্ণি আৰু আহি আছে। তো কালি আমাৰ লাষ্ট জাৰ্ণি হ'ব ৰাণীৰ, যিহেতু দৰং আহি পালোঁ আৰু খাৰুপেটীয়া বেছি দূৰ নাই, কালি গৈ পেলাই পাই যাম খাৰুপেটীয়া মালিকৰ। তো কালি জাৰ্ণিটোৱে লাষ্ট, তো চাই থাকক কমপ্লিট।